ভাল হ'ব ডুবাইত মোৰ ভাত নিসিজে মই অসমৰ চলি মিস্ত্ৰী যোগালি কৰিব লাগে ইয়াতে কোনোবাই বজাব মোক আহিল মৰণ নহয় দে এই ৰকম ঘণ্টাই আহিব আৰু মোক স্কুলৰ বেল গুবা দিব মোৰ জেলত পড়লো পিটিয়ে খালা মহাদে মাৰে al habibi walla jamrata acha mane manaka dubai kara ha kara ए नाही सर मग आपू करा नाही बाबा अरे याने बोले dubai kara ha kara acha mane manaka दुबई हा का रोली वाला चलो manaka जबर मारा है Stop! Are Navani? Sir officer, you come from Assam? Yeah. Oh yes. Welcome to Dubai. Oi কুকুৰ তো বিহু এৰি থৈ আহিব লগা হৈছে মই জানো ডুবাই চৰকাৰে মোক অসমৰ পৰা লৈ আহিব লগা হৈছে মোৰ কাৰণে স্যাৰ হয় এনে পুলিচে মাছি আৰু অসমৰ পৰা মাৰিব লাগিব এনেকে লৈ আহিছে কি জাল্লাত চৰকাৰে হাল তই শিকিছে না মই হিতিশ মোৰ নামে হিতিশ sir ei jallatto karon aji sir puruga ri bole agal aji sir 200 lagane boli sir এ স্যার আৰু নামৰ কি আমাৰ ৰ'ব ও স্যার কি কব ইয়াতে দুবাইৰ পুলিচ বাপৰে মই নাম শুনিছিলো দুবাইৰ পুলিচ জাল্লাত বুলি স্যার কলা খাওয়া গৰুকো এনেকা অসমত মানুহ নকয় যেনেকে কবই ঘণ্টাই সেইটোতো আছে প্ৰাৰ্থনা কৰে মোৰ পিঠিত স্যার ও স্যার আপোনাক তো ভাল লাগছি দৰিঙে আনপাই দেখোন দৰঙৰ স্যার স্যার মোৰ ঘৰ পায় এটা চাৰিআলিত স্যার কিমিয়া ভাগিয়া কাম আপোনাৰ স্যার মোক বাছও কিবাকে বাপা আৰে জাতিৰ ভাই alhamra mara তাত কি আলহামৰা মাৰাতে খালি মানুহ মাৰুৱে থাকা নেকি টাইম টেবুল না মাৰো ছাৰৰ লগত মই আলোচনা কৰি আছো নহয় এতিয়া মোক বাছও ছাৰ কিবাকে ঠিক আছে হয় মই চাই আছো এ বাপা এ নামৰবি মই সাদা কম নামৰবি সাদা এক ছেকেণ্ড আছে সাদা কম এই অসমৰ সাদা বাপৰে বাপ যি নাখায় সি মস্ত বোলে গাধা ana khudu chada কলা শুদ্ধ khudu chada tema আনা শুদ্ধ উল্টে দেৱা এই হল চুনা শুদ্ধ চুনা শুদ্ধ হাত তলত লেপাত দু চুনা শুদ্ধ হাত তলত লেপাত দু আনফালে কেমা উল্টালো এইফালে আছে সাদা শুদ্ধ chada khudu তাৰ পাছত পিয়াদু pihadu যেটা লাগি জাপ নুঠে মাৰি থাকা পিয়াদু তাৰ পাছত অলপ পিছত যেটা জাপ উঠো থাপৰেদু লো বৰ সহজ এই বাগেৰ বি গেৰাণ্টি আছে আগদিনা নহয় তো বাগেৰি যাবি bagadu এই বাগিছি বেটা বেল দিব এই বেলটাৰ সুযোগ লৈ পলাম মই দে এই নাম আছে ওলো ভুল হৈ গেলে মাফ কর দি बिल्कुल ना मैं आइफोन है তুই লোক পাহাড়ে নামর বি মুখ মাফ কর দি मैं कौन अकूना तुमरा বেটা অসমৰ চলি পৰিচয় হৈছে পৰিচয়টো দিল ঐ ইংৰাজক বোলে ব্ৰিটিছ নাম মোৰ হিতিছ চিলেঙা তামোল খুৱে বগৰাই থৈ আছো এটা লেডিজ সেইকাৰণে মোৰ পিছত পৰি আছে ডুবাই পুলিচ এ গৰুৰ আগত টকাৰি বজালো গালো বালো খোলা গুটি পালো ই দেখোন আকৌ বুজিয়ে নাপালা পাওঁ माशाल्लाह गली गली तेरी लाज जली जियो रे बाहुबली অসমৰ ভুলকবা
কি কৰি আছা হয় নেকি তই অফিচাৰ আৰু ঠিকে আছে বিজি আজিও ইমান ফোন কাটি দিছি আমাৰ লাজ লাগা না বেংকুর কেসিয়ার বলে আগা তই কম লেভেল দি কোৱা নাছিলি মোক তই দুবাৰ বেংকৰ চাকৰি কৰা তোৰ চেহেৰা বাপৰে বাপ কি হবে দুবাৰ টাইমে ফটো লাগা আছে কাম বন নাই না তোৰ কথাটো কলি কি হ'ব তই পইচা কথা কেনেকে মন নাই সন্মান চেঞ্জ কৰি বেলেগত নকবি আৰু কাম লাগা আছে কিয় নকলি কাম কৰবি তই কথা নাই এতিয়া তই কাকো নকবি আৰু অসমৰ কাকো নকবি বেংকত চাকৰি কৰা বুলি এইগিলা কাম বাদ দি তই মই পাৰ্টনাৰ কৰো পৰাই বিৰাট জ্বালা অসমৰ মানুহ জ্বালা কালা কৰি আছো যৌ তোৰ লগ লাগি দুবা এখন বিকি দেও এই মালামাল হৈ কিনে অসমত গুচি যাওঁ এইকেইটা সৰু কালৰ পাৰ্টনাৰ পাইছো এইকেইটা কাম এটা কোনে কৰে আমি দুটা লুটি দিওঁ দিবা गाड़ी का एरिया जो चालू लगी है खास सत्रह दुआ आइए तुम लोग लक्ष्य था दुआ लगी गाड़ी तो الحبيبي 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 ولا ولا الحبيبي الحبيبي हां এখানি হৈছে আটাইতকৈ দুবাৰ মূৰ্খ জাগা এখানি এখানি এখানিত আটাইতকৈ মানে গৰীব মানুহ থাকে এতে চাবা লাগবো তো বল আজি তো দুবাৰ সবচে মূৰ্খ জাগা দেখাই দেও আজি যো তামোল খাবি নে তামোল কি তামোল কি তামোল তই চিনি নাপালি অসমীয়া চলি হয় চাও চিলেঙীয়া তামোল চিলিঙে এখন লো বাপৰে বাপ বহুত দিন তামোল খোৱা নাছিলো এই দোকান দিবি আছিলো দুবাৰ দুটা মানুহ গমৰে থৈ আছো তামোল খাই বা খাইছ কেনে মজা খা বহুত দিন মোৰো অসমৰ কথা মনত পৰি গৈছে আজি যো شو اعمل اللي شو قلبي معلق فيها من قدر الحاجة الحكيوم صاير بحلم فيها شو اعمل اللي شو قلبي معلق فيها من قدر الحاجة الحكيوم কি হৈছে তে মই জানো কি হৈছে কি হে বিয়া নিদিয়ে কিবা বিয়ে হা? এইটো বেলেগ দুবাৰ বিয়ে চাবা লাগবো চাব লাগিব দেখা নাই নহয় দেখাই দিম তোক মই দেখাই দিম الحبيب يا احلى يا حبيبي الحبيب يا احلى مخلقين حالة البندة نكاح قبلة حالة البندة حالة البندة مخلصة زبرة حاربين زبرة لا قبولة نكاحة لا قبولة نكاحة হেই লংকাই এলে কি হ'ব মানুহ কাটা মাৰা হ'ব এতিয়া এখন বিয়ে কি হ'ব এতিয়া এইখন বিয়াখন অ এই মূৰ্খটোত থাকি মানে বিয়াখন নহয় হয় নেকি? এক নম্বৰ মূৰ্খ এতে যে বুন্দিয়া যে দিছি এটা বুন্দিয়া যদি পৰি যায় এই বিয়াখন কেঞ্চেল হৈ যাব কেনচেল হৈ যাব এতিয়া তই যদি কিবা এটা কৰিব পাৰ কৰ মোৰ তাত হলে একো আইডিয়া নাই هاتو هاتان হট্ট কৰে তই هاتو نكتكان هاتو نكتكان কাটি দিব ৰজা তই কিবা এটা কৰ মাৰা চেষ্টা এটা কৰি চাওঁ এক মিনিট ৰজা এক মিনিট উলাটো কিবা কলা নাম হচ্ছিল খিটিছেদু কামিং ফ্রম আসামাদু কাটাটো হাতটো না কাটাটো কাহিদু আনাদু হাত কাটে ইমান মূৰ্খ মানে
কাহিৰটো আহিলো কিছে যাদু পেলাদু আৰু পেলাদু হৈ গেল টেনচন নাই কিয় বাতিল নিকা হ'ল হবে এ বেয়া কবুল কর দিবে পুৰস্কাৰটোন হৈ লংগে পুৰস্কাৰ দিব বলে এ বঢ়িয়া হবে যাম হৈ লংগে পুৰস্কাৰ দিছি পুৰস্কাৰ পুৰস্কাৰ দিছি হীৰা দিছি হিৰে দিছি হা এতে গোটাই জীৱন বহি খাব পাৰবি তই কি ক? এইটো বিৰাট দামী মাল হয় মই কৈছিলো নে দুবাই লুটি দিম বুলি এ বঢ়িয়া জয়তে হেল্ল' হেল্ল' এইটো কিটি হয় না খিতিছে কয় চকুন ন ক'ত আছা তই মই দুবাত ঘৰত নাহা ঘৰত কে এতিয়া নাযাও এটা কথা গম পাইছা না কি হে এতিয়া নয় স্কুটি এখন লৈছি লৈ কেনে এই হেলমেট পিন্ধি থাকে বংগাগুড়াক বজাৰ কৰিব লৈ গৈছি যাওঁতে এক্সিডেণ্ট মাৰা গৈছি কি ক হেল্ল' পিটি মারা গেছি বলে একো নাই আৰু গম পাইছা না আৰু এটা কথা কি অসমত বাংলাদেশী আনবে সুধি আছে শুনিয়ে চৰকাৰে সরকারে এতিয়া জুবিন দা আপোনাৰ পাত্তাই পোৱা নাই বিন্দে পাত্তা পাও না নাই কৈ এতিয়া তাৰ ফুল খান্তে অসমত মই কালি যাই আছো আহিও জুবিন দাৰ লগত লগ লাগি অসমত ফুটবল লগাই দিব লাগিব একদম দিনটো কালি মোক এয়ারপোর্ট উলিয়াই নিবে আমি যাই আছো মই আপনি এয়াৰপৰ্টত লৈ তো ফোন মাৰবি ঠিক আছে দে দে ওই এটা থাকবে নরা দেখ বরবাদ হয়ে যাবো চো যাও যাও মই এয়ারপোর্টের স্টেশনত আছো আমার বড়দাকা আহি আছে দুবাৰ পাই তাক নিদি আছি মই তোক পিছত ফোন কৰিম দিয়া আমার মরা নতো নিবে আর কথা আছিলে ক'ত বা ক'তো নাই আকৌ হাতী গোটাই আছে কাজিৰঙা কৃষ্ণ 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 দাদা চাওমিনটো হোৱা নাই নেকি হে বৰ্দেকা এয়াৰপৰ্টৰ পৰা আহি পাব এতিয়া মোক নিবে পঠাইছি গম পাইছে না দেৰি হ'ল জলদি কৰে দাদা অলপ হেল্ল' তই দুবাৰ পৰা আহি পালি নেকি এয়াৰপৰ্ট হয় নেকি তো 7টা বজাত অহাৰ কথা আছিলে 3টা বজাত আহিলে দে মই তোমাৰ ভোক লাগছি কাৰণে ৰেষ্টুৰেণ্টখনত কিবা খাব আহিলো ওপৰত আছে ৰেষ্টুৰেণ্টটো আহা কি চাই আছা বহাতে কিবা অৰ্ডাৰ দিছে নে জলদি কৰ ভোক লাগছি
এই অৰ্ডাৰ দিয়াটো দিছিলো বাপাৰে খাবি এতিয়া তোক মই দুবাৰ পাই যে অসমক মাতিলো সেই আমাৰ গমটো পাইছে দেখুৰ অৱস্থা বেয়া হা চৰকাৰৰ নিয়ম নীতি গম পাইছে জাতি মাতি ভেটি বাংলাদেশীক দিবা উচিত বাংলাদেশী মানুহে কেনেকৈ উঠছি গম পাইছে জুবিন দা আকলাই পাত্তা পোৱা নাই তই জুবিন দাৰ লগ লাগ ময়ো আছো গোটেই অসমৰ ৰাইজ লগ লাগ আমি সেনেকৈ কিবা এটা মীমাংসা কৰিব লাগিব নহ'লে চৰকাৰৰ যি ভেকো ভাওনা পাত্তা নাপা গোটাই আমি একগোট হ'ব লাগিব জয় অসম বুজি পাইছা না আহয়া ওলায়া খাই পেলাই তাড়াতাড়ি তই ঘৰত যাব নালাগে জুবিন দাক লগ কৰ তই শুনছে তই জুবিন দাক লগ কৰ মই ঘৰত যাম হয় নেকি এনে হৈছে দেখুৰ অৱস্থা মই জুবিন দাক লগ কৰিব লাগিল ভাবছিলো পিটি শ্ৰাদ্ধখন পাতিম কিন্তু নাই দেখুতকে পিটি ডাঙৰ নহয় এই তহঁতে খা মই জুবিন দাক লগ কৰোঁ হা খা তই আইফোন ঘড়ী চশমা দেখ বাছা ধন্দা গোটেইখিনি বস্তুৱে এৰি থৈ গ'ল গমেই নাপালা ৰাম হৈ যা এটলিষ্ট জুবিন দাকটো লগ পাম